নতুনকৈ কাৰ এখন লোৱা বুলি এইখন বাইকখনত উঠি ঘূৰি ফুৰোঁতে আজি এনেকুৱা দেখা হৈছে। এতিয়া ক'ত বা আহি পালোঁ, মাই গড, ফোনৰ চাৰ্জ খতম, গাড়ীত অইল নাই, এতিয়া কেনেকৈ যাম ঘৰত কোৱাচোন। আৰু ঘৰ বা মোৰ আজি কি হ'ব ক'ব নোৱাৰিছোঁ আৰু দেই, একদম ফচিলোঁ। এতিয়া আমি কেনেকৈ যাম কোৱাচোন, ক'ত যে সোমালোঁ নহয়, কোনো মানুহ এটাকো দেখা পোৱা নাই ৰাস্তাত, মাই গড। আহা চিংকি, চুপ থাকা। এতিয়া আমি এই চিটুৱেশ্যনৰ পৰা কেনেকৈ আমি ওলাব পাৰোঁ সেইটো ভাবাচোন। তুমি উল্টাই মোকে যে ইয়াতে গালি দিব ধৰিছা হা। এতিয়া চাৰ্জ খতম, তোমাৰো খতম, মোৰো খতম, মোবাইলত চাৰ্জ নাই। ফটো উঠোতে তুমিয়েতো না ফটো উঠি আছিলা গোটেইখন ৰাস্তাত, ফটো উঠিয়ে থাকা। তোমাৰ ফটো উঠা ইমান এখন উঠোৱা উঠোৱা নুঠোৱা আৰু অলপ এটা পোষ্ট একদম বাৰে তেনেকৈ ব্লেম কৰি থাকিলে নহ'ব নহয়। তোমাৰতো ভুল আছে ন, তোমাক কোনে ইমান ফটো উঠিব দিছিলে? ফটো নুঠিলেতো চাৰ্জ থাকিলে হয় ন, ফটো উঠি গোটেইখন চাৰ্জ শেষ কৰিলা। এতিয়া আৰু তেল খতম। আজিহে যে মানে দিনটোৱে বেয়া আছিল নেকি, কাৰ মোক দেখি আহিছিলে জানো। মাই গড, ইমান মহ কামুৰিছে, কি যে কামুৰিছে, মাই গড, মোৰ গোটেই স্কিন প্ৰব্লেম হৈ যাব আজি। ক'ত যে আহি ফচিলোঁ নহয়, মাই গড, কাকো দেখা পোৱা নাই, মোৰ ইমান ভয় লাগিছে। টাইম বা কিমান হৈছে এইটো গম পোৱা নাই, আই থিংক 8টামান বাজিলেই চাগে। এতিয়া আৰু ঘৰতে ভাবিব মই কাৰোবাৰ লগত পলাই গ'লোঁ বুলি। মাই গড, কি যে হৈছে আজি ক'ব নোৱাৰোঁ। আৰু চাগে এতিয়া আৰু ঘৰত গোটেইখন হুলস্থুল কৰিছে, মাহঁতে কেনেবাকৈ পুলিচ ষ্টেচন নগ'লে হৈছে। আৰু মোৰতো বহুত টেনশ্যন লাগিছে, আৰু গ'লেও যাক বাৰু, আমি ইয়াৰ পৰা যে কেনেকৈ যাম সেইটো মইতো ভাবিব পৰা নাই। আৰু একদম চুপ থাকা দেই, মোৰতো গৰম কৰি নাথাকিবা। মোৰ খং উঠিলে কিন্তু তোমাক ইয়াতে এৰি থৈ গুচি যামগৈ। কিন্তু মইতো ফচিছোঁ ন, তুমি অকলে থকা নাই নহয় এইটো চিটুৱেশ্যনত, মইতো আছোঁ ন। একদম বাতি তাৰ পৰা পে কৰি আছে। চোৱাচোন, সেইটো কিবা আগত ঘৰ যেন লাগিছে, বলাচোন আমি তাতে যাওঁ, কোনোবা আছে চাগে, তাতে থাকি দিওঁ আৰু আজি ৰাতিটো। দেখিছোঁ বাৰু, ঘৰটো বেছ ডাঙৰেই দেখোন। কাৰোবাৰ ঘৰ কিন্তু মানুহ চানুহ দেখা নাই ইয়াতে, ইমান ডাঙৰ ঘৰ যে। বলাচোন যাই লওঁ কোনোবা আছে তাতে। এক্সকিউজ মি। ৱাও, ইমান ধুনীয়া ঘৰটো, ৱাও, চ' বিউটিফুল। হয় বাৰু, ঘৰটো বেছ ধুনীয়া, কিন্তু দেই মোৰ মানে অলপ ডাউট লাগিছে, কাকো দেখা নাই যে ঘৰটো। মেক্স, মোৰ কিন্তু বহুত ভয় লাগিছে দেই, কাকো দেখা নাই। কাৰ ঘৰ বাৰু ইমান ধুনীয়া, কিন্তু মানুহ নাই যে কোনো। হেল্ল', কোনোবা আছে? কোন হয় তোমালোক? ইমান সাহস, উইদাউট পাৰ্মিশ্যনত মোৰ ঘৰত এণ্ট্ৰি কৰিছে যে। চৰি, আমি মাত দিছিলোঁ বাহিৰত, কিন্তু আমি মানে কাকো দেখা নাপালোঁ, সেইকাৰণে মানে আমি সোমাই আহি গ'লোঁ। আৰু আমি মানে বহুত বিপদত পৰিছোঁ, হেল্প লাগিছিলে আমাৰ। মানে গাড়ীখনৰ মানে অইল খতম হৈ গ'ল, সেইকাৰণে মানে আজি ৰাতিটো আমি ইয়াতে থাকি দিওঁ। প্লিজ, আমি থাকিব পাৰিমনে? ন' কি দৰকাৰ পৰিছে মই তোমালোকক ৰাখিবলৈ? মই যদি তোমালোকক থাকিবলৈ দিওঁ, তোমালোকে মোক কি দিবা কোৱাচোন? প্লিজ গেট আউট মাই ইন হাউচ। এনেকৈ নক'বা, আমি বহুত বিপদত পৰিছোঁ, আমাক 1 ডেজৰ কাৰণে থাকিব দিওঁ। অলি আমি ৰাতিটো থাকিম আৰু কালি মৰ্ণিং হ'লে আমি গুচি যাম। প্লিজ আপোনাক আমি পইচা দিম, আমি ৰেণ্ট দি দিম আজিৰ কাৰণে, প্লিজ আমাক থাকিব দিয়ক। অ'কে, তোমালোকক দেখি বাৰু মোৰ বেয়া নলগা নহয়, কিন্তু মই যে থাকিব দিম, ইয়াৰ কাৰণে মোক কিবা এটা দিব লাগিব, বুজিছানে? দিব পাৰিবাতো? কি দিব লাগিব বা আপুনি কৈ দিয়ক, আমি চব দিম। মালিয়া, মালিয়া, ক'ত আছ? ইমান দেৰি যে, মোৰ কাৰণে ডিনাৰ ৰেডি কৰিলি নে নাই? ডিনাৰ ৰেডি কৰ জল্দি, আৰু লগত 2জন গেষ্ট আহিছে হা, সিহঁতৰ কাৰণেও ডিনাৰ ৰেডি কৰিবি। বাইদেউ কিয় টেনশ্যন লৈছে? আপোনাৰ কাৰণে ডিনাৰ ৰেডি হৈ আছে, আপুনি এতিয়া চুপখিনি খাই ল'ব নেকি? মাই গড, এইটো কি? মাই গড, এইটো ভূত দেখোন, ভূতনি। আমি ক'ত আহিলোঁ চিংকি, মৰিম এতিয়া। এই ভূত দেখোন গোটেইখন। Don't worry, my little sister and brother. Just chill. I am your friend. কি আনিছ যে হা? ইয়েলো কালাৰৰ? বাইদেউ চুপ আনিছোঁ, এইটো ভেজিটেবল চুপ। আৰে মূৰ্খ নেকি তই হা? মই ভেজিটেবল চুপ খাম? মই কি কৈছিলোঁ সেইদিনা সৰু বাচ্ছাটোৰ চুপ খাম বুলি? ক'ত কি তই মানে বনাব নোৱাৰিলি হা? তাক ধৰিব পাৰিলি নে নাই আজি তই হা? চৰি বাইদেউ, মোৰ মানে মই ধৰিব নোৱাৰিলোঁ, বহুত মানে ষ্ট্ৰং আছিলে বাচ্ছাটো। এনেকে নহ'ব, তোক কি মই ইমান দিনৰ পৰা পালি আছোঁ হা? তোক মই ইমান দিনৰ পৰা ডাঙৰ
কৰি আছো তই মোৰ কাৰণে একো কৰিব নোৱাৰ আজি মই তহঁতক চবকে মজা দি আছো ঐ ইমিডিয়েট এই ল'ৰাটোৰ কাঢ়ি বনাবি যা নহ'লে মই তোক এতিয়াই খতম কৰিম চেছ ঐ চিংকি কি চাই আছ পলা ইয়াৰ পৰা পলা ক'ত পলাইছ কোনো এখন দৌৰ খোলা নাই চব বন্ধ তহঁতে কলৈকো যাব নোৱাৰে জলদি যা আৰু পানী গৰম কৰ ধৰ ইয়াক এতিয়াৰ কাৰণে মই চুপখিনিকে খাই লওঁ জলদি হ'ব লাগিব 2 ঘণ্টাৰ ভিতৰত ৰেডি হ'ব লাগিব ক'ত পলাইছ ডেকা ল'ৰা হা কলৈকো পলাব নোৱাৰ মোৰ ঘূৰিছে চিংকি কি হ'ল তোমাৰ